কেৰেলা খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা হে গাইজ গুড মৰ্ণিং মই জাষ্ট শুই উঠিছোঁ এতিয়া আৰু এতিয়া বাজিছে 6টা বাজিছে আৰু গৰু আজি বিহু হয় আৰু এতিয়া চাক তাক ৰেডি কৰি আছে আৰু মই আপোনালোকক দেখাই আছোঁ এয়া চাক বনাবলৈ লৈছে আমাৰ খুৰা হয় এইবোৰ কি এনেকৈ পুৰিব লাগে নি চাক বনাবলৈ গৰম দিব লাগিব হে গৰম দি বেকা কৰিব লাগিব চাচিলে হৈ যাব এয়া দেখিছেনে পুৰি লোৱাৰ পিছত অকণমান মানে জ্বলাই লোৱাৰ পিছত এতিয়া এইখিনি চুচি দিয়া হৈছে একেবাৰে নতুনকৈ আছে নি চুচা নে এডাল প্ৰথম চুচিছে এইবোৰ এনেকৈ চুচিব লাগিব প্ৰথমে 4 ডলীয়া 3 ডলীয়া 2 ডলীয়া এয়া হৈছে কাটি লোৱা বেঙেনা কেৰেলা থেকেৰা হালধি আদি এইবিলাক ইয়াতে কাটি লোৱা হৈছে চাক বনাবৰ কাৰণে আৰু এই চাকেৰে আমি গৰুক গা ধুৱাবলৈ যাম এয়া হৈছে মাহ হালধি আৰু চাউল এতিয়া গৰুক গা ধোৱাৰ আগতে এয়া ফুট দিয়া হ'ব তাৰপিছতে গা ধুৱাবলৈ নিয়া হয় আৰু তাৰপিছত গৰুক দিয়াৰ পিছত আমিও চবেই মানে ঘৰৰ প্ৰত্যেকেই এই মাহ হালধিৰে আমি গা ধুব লাগিব এইডাল হৈছে মাখিয়তী আৰু এইডালেৰে এনেধৰণে ঘৰৰ এইবিলাক চুকবোৰ মানে ওপৰে একেবাৰে ওপৰলৈ নহয় আৰু এইবিলাক চাফা কৰিব লাগে আৰু মোক এনেধৰণে কৰি দিব কৈছে সেইকাৰণে মই এয়া কৰি দেখাইছোঁ এয়া ফুট দিলে ইহঁতক গ'ল এজনী এই দেখিছোঁ কিমান ডাঙৰ বৰষুণ দিছে এইবিলাক আৰু এনেকুৱা বৰষুণত এতিয়া গা ধুৱাবলৈ আহিছোঁ আজি মই বহুত বছৰৰ মূৰত ধুৱালি জলদি যা ঠেলি দিয়া সুমন মাৰা আকৌ যাবগে এতিয়া গুচি গ'লে মাৰা আকৌ মোক এটা দিয়াচোন সেই তলত থোৱা মই নোৱাৰি ইমান মোবাইলটো দি দিছে দেখিছা নাই তুমি
কি হ'ব এতিয়া গ'লগে যে আহিছে এইকেইটা কেৰেলা ব'লা ওচৰলৈ ব'লা এডাল দিয়ক ৰেডি কৃষ্ণ ইফালে দিয়ে ইফালে মাৰিবলৈ আছে ৰ কুকুৰাকণী লৈ আহিছে ব্ৰইলাৰ কণীকেইটাৰ লগত লোকেল কণী আনিছে কুকুৰা কণী আনিছে ইফালে দে নিলে দুটা নিলে দুটা উঠিছে মোৰ লগত বোলে দুটা জিকিলি জিলটা আনেগে এতিয়া সি মোৰ লগত বোলে দুটা জিকিছে এতিয়া জিলটা আনেগে এইজোপা হৈছে জেতুকাৰ গছ আৰু আমি আহিছোঁ জেতুকাৰ পাত ছিঙিবলৈ আৰু এই পাতখিনি ছিঙাৰ পিছত ভালদৰে ধুই লৈ আমি পিচিম আৰু পিচি পেলাই আমি হাতত আৰু ভৰিত সাধাৰণতে ব্যৱহাৰ কৰোঁ আৰু বিহুৰ সময়তে আমি বিশেষকৈ এই জেতুকা পাতৰ ৰস আমি ইউজ কৰোঁ